আজি পুৱাৰ ভাগতে মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয় ডিফু নগৰৰ মাজমজিয়াস্থিত লিটিল ড্ৰাগন নামৰ হোটেলৰ কাষত। দুই কৰ্মচাৰী মিৰিক মমিন ৩৫ বছৰ আৰু অৰুণ মমিন ৪৫ বছৰ মেৰামতি কাম কৰি থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। দুয়োৰে ডিফু বাসিন্দা বুলি জানিব পৰা গৈছে। দুয়োকে হস্পিটেললৈ লৈ যোৱা হয়, কিন্তু মিৰিক মমিন হস্পিটেল পোৱাৰ আগতে মৃত্যু হয়। আনহাতে অৰুণ মমিন বৰ্তমান চিকিৎসাধীন হৈ আছে ডিফু চিকিৎসা মহাবিদ্যালয়ত। মৃত মিৰিক মমিনক ডিফু চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। ডিফুত মেইন বজাৰত কাৰেণ্টত লাগি দুজন মানুহ জখমী হৈছিলে। তাৰপিছত আমাৰ ইয়াত ৰাতিপুৱা ৯:১০ মানত আহিছে। এজনত ব্ৰড ডেড আমি হিচাপে কওঁ, ব্ৰড ডেড বুলি ডিক্লেয়াৰ কৰা হৈছে, কাৰণ কেলৈ তেখেত অলৰেডি অনাৰ সময়ত মৃত্যু হৈছিলে। আনজন মৃতকৰ নাম আছিল মিৰিক মমিন বুলি, ৩৫ বছৰীয়া, এড্ৰেছ ডিফুৱে দিয়া হৈছে। আনজন আছিল অৰুণ মমিন 45 ইয়াৰ্ছ, ডিফুৰে এড্ৰেছ হয়। তেখেত ইনজুৰি হিচাপে আহিছে। তেখেতৰ জখম আছে সোঁ ভৰিত, বাওঁ ভৰিত আৰু সোঁ হাতত অলপ জ্বলাৰ মাৰ্ক আছে, আৰু আমি সেইটো ডিপ জ্বলা বুলি কওঁ, around 3 cm by 2 cm। বৰ্তমান তেখেত চাৰ্জাৰী বিভাগত এডমিট হৈ আছে আৰু স্বাস্থ্য ঠিকে আছে। আমাৰ ডক্টৰে মনিটৰ কৰি আছে গোটেই, আৰু পাৰিলে আমি ICUলৈ চিফ্ট কৰিম যদি দৰকাৰ হয় এনি মমেণ্টত। আৰু যিখিনি ঔষধ পাতি দিবলগীয়া হৈছে গোটেইখিনি আমি দি থৈছোঁ। এতিয়া পেচেণ্টটো নাও ষ্টেবল এতিয়া পৰ্যন্ত।